আজি আমাৰ যোৱা 25 তাৰিখৰ পৰা আৰম্ভ হোৱা সাপ্তাহিক যি ভাগৱত মহাযজ্ঞ আছিল এইটো আজি ইয়াত সমাপন হৈছে। আজি অন্তিম দিনৰ কাৰ্যক্ৰমটো আমাৰ প্ৰায় শেষ। ৰাতি আমাৰ কীৰ্তন আছে, প্ৰায় 4-5 ঘণ্টা কীৰ্তন হ'ব। কীৰ্তন হোৱাৰ পিছত 12টা বজাৰ পিছত আজি বিশেষকৈ মানে এই 2023-ৰ অন্তিম দিনত আমি এটা অলপ বেলেগ ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ। মানে ধাৰ্মিক হিচাপে আমি ইংৰাজী নৱবৰ্ষক ৱেলকাম কৰিম। এনে আমাৰ সমাজত উঠি অহা আমাৰ কণ ল'ৰা ছোৱালীসকলে বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক আয়োজন কৰে, ক'তবা আমি এণ্টি ছ'চিয়েল এক্টিভিটিছো আমি দেখা পাওঁ। এইবিলাক এটা মেছেজ দিবৰ বাবে আমি বিশেষকৈ আমি খালী মানে বিভিন্ন মদ ভাং খাই যে নতুন বছৰক আদৰণি জনাব লাগিব বা নতুন বছৰটো উদযাপন কৰিব লাগিব এই ধৰণে নহয়। আমি ধাৰ্মিক হিচাপেও আমি পুৰণা বছৰক বিদায় দি নতুন বছৰক আদৰণি জনাব পাৰোঁ। তাৰ কাৰণে আমি এটা প্ৰগ্ৰাম ইয়াত ৰাখিছোঁ। আমি 12টালৈকে কীৰ্তন ভজন কৰি আমি সকলো ভক্তসকল বা আমাৰ এই এৰিয়াৰ বাসিন্দাসকল তাত উপস্থিত হৈ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে তাতে আমি উপস্থিত হৈ 2024ক আমি ৱেলকাম জনাম। আৰু মই বিশেষকৈ সমূহ বিটিআৰবাসী ৰাইজক মই শুভেচ্ছা দিবলৈ বিচাৰিছোঁ। 2023টো আমাৰ কাৰণে বিটিআৰ চৰকাৰৰ কাৰণে বা বিটিআৰ ৰাইজৰ কাৰণে ইমান বেয়া হোৱা নাই, ভাল হৈছে। আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 2024ত ভাল এটা বিটিআৰ মানে গঠন হ'ব বা বিটিআৰ আগবাঢ়িব, বিটিআৰ কাৰণে কাম হ'ব। আৰু 2024ত বিটিআৰৰ বাসিন্দাৰ বাবে এটা ভাল ইয়াৰ হয়, তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু আমি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে একেলগে হৈ কেনেকৈ সুন্দৰ বিটিআৰ বনাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিব লাগিব। মই বিশেষকৈ এই প্ৰগ্ৰাম যি আধ্যাত্মিক প্ৰগ্ৰামটো ইয়াত মই আয়োজন কৰিছোঁ। মোৰ দেউতাৰ মানে যেতিয়া মোৰ দেউতাটো 2008ত মানে ডেথ হৈছিল, তাৰপিছত আমাৰ নিয়ম অনুসাৰে ভাগৱত মহাযজ্ঞ মানে কৰিব লাগে, পিতৃসকলক উদ্ধাৰৰ বাবে এই যজ্ঞটো কৰিব লাগে। তো মোৰ মাসকলে এইটো বিশেষকৈ বিচাৰি আছিল, গতিকে এইবাৰ আমাৰ ঈশ্বৰে আমাক এই দিনটো মিলাইছে। তো যোৱা 25 তাৰিখত এইটো আৰম্ভ হোৱা পবিত্ৰ দিন বৰদিনৰ দিনা আমি আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি আজি বছৰৰ শেষত আজি আমি এইটো সমাপ্ত কৰিছোঁ। তো গতিকে মই ইয়াত যিমান উপস্থিত হৈছে আমাৰ ভক্তজনসকল বা আমাৰ দলীয় কৰ্মকৰ্তাসকলে হওক বা বিভিন্ন সামাজিক নেতৃস্থানীয় ব্যক্তিসকলে হওক, সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ। ভাল এটা সফল মানে প্ৰগ্ৰামটো ইয়াত সমাপন হৈছে। এই এৰিয়াত বিশেষকৈ বড়ো জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি আদিবাসী হওক, গোৰ্খালী হওক, বেংগলী, অসমীয়া, ইভেনকি ইয়াত মাইনৰিটি কোনো ধৰ্মৰ বিষয়টো ইয়াত নাই। সকলোৱে মানুহ ইয়াত আহিছে, সকলোৱে আহি ইয়াত এটা ভাল মানে এই প্ৰগ্ৰামটো মানে আয়োজন কৰাত তেখেতসকলে সহায় কৰিছে। গতিকে মই এইখিনিতে এইটোও কামনা কৰিছোঁ, বিটিআৰৰ প্ৰমুখ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত হৈ ৰাইজক উদ্দেশ্যি তেখেতেও ভাল এটা মানে মেছেজ এটা দি গৈছে। গতিকে আগন্তুক দিনত আমি যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নহয়, বিজ্ঞান হিচাপেতো আমি আগবাঢ়িবই লাগিব। বিজ্ঞান হিচাপে আমি আগবাঢ়িব যাওঁতে যাতে আমি বহুত বস্তুবিলাক যাতে আমি পাহৰি নাযাওঁ। আৰু বিজ্ঞান হিচাপে মাথোন আগবাঢ়ি থাকিলে সমাজত কেতিয়াবা এনেকুৱা মানে বিনষ্ট হোৱাৰ কেইটামান চিমটমটো আমি দেখা পাওঁ। গতিকে আধ্যাত্মিক এৰি যদি আমি আগবাঢ়োঁ তেনেহ'লে আমাৰ সমাজটো সুশৃংখলভাৱে গঢ়ি নুঠে। গতিকে বিজ্ঞানৰ লগত আধ্যাত্মিকতাও আমি যদি লগত লৈ যাওঁ তেনেহ'লে আমাৰ সমাজটো সুশৃংখলভাৱে আগবাঢ়ি যাব। আৰু এইটো বিশেষকৈ আজিৰ এই ভাগৱত মহাযজ্ঞৰ উদ্দেশ্য। এই উদ্দেশ্যটো মই আজি কিমান সফল হৈছোঁ মই ক'ব নোৱাৰোঁ, কিন্তু সমাগম যিমান ৰাইজৰ ইয়াত হৈছে নিশ্চয় তাৰ ভিতৰত বহুত ৰাইজে এইটো বুজিবলৈ পাইছে বুলি মই আশা কৰি। পণ্ডিত 2জন আছিল আমাৰ ছত্তীশগড় আৰু আমাৰ ৱেষ্ট বেংগলৰ পৰা। তেখেতসকলে সুন্দৰ এটা মানে তেখেতসকলৰ যি কথা বা ভাগৱত কথাৰ জ্ঞানটো ইয়াত ৰাইজক দিছে। তো নিশ্চয় ৰাইজে এইটো উপভোগ কৰিছে বুলি ভাবি মই সকলোকে আকৌ এবাৰ ধন্যবাদ দি আগন্তুক 2024ৰ মানে এইখিনিত আপোনালোকে আজি ইয়াত মিডিয়াত পাইছোঁ মই। গতিকে মই UPPLৰ হৈও আৰু বিটিআৰ চৰকাৰ হৈও মই বিটিআৰৰ ৰাইজক, অসমৰ ৰাইজক আৰু মই সম্পূৰ্ণ ভাৰতৰ মানে জনসাধাৰণক আৰু বিশেষকৈ আমাৰ এই এৰিয়াৰ ৰাইজক মই নৱবৰ্ষৰ মানে বহুত বহুত শুভেচ্ছা জনাই 2024টো যাতে সকলোৰে ভালে ভালে যাওক এইটো কামনা কৰিছোঁ। থেংক ইউ। কিমান বছৰৰ পৰা পালন কৰি আহিছিল? নাই, এইটো বছৰিকা নহয়। মোৰ দেউতাই 41 বছৰ আগত য'ত মই ভাগৱত আয়োজন কৰিছোঁ তাতে 41 বছৰ আগত মোৰ দেউতাই কৰিছিল। যি সময়ত ইয়াত বেলেগ এটা পৰিৱেশ আছিল, কিন্তু মাজত আমাৰ এটা মুভমেণ্ট হৈ থকা সময়ত এইবিলাক চব বন্ধ হৈ গৈছিল। তো এতিয়া ইয়াত 41 বছৰ পাছত সেই সময়ত মোৰ এজটো আছিল 6 ইয়াৰ্ছ। মই 6 বছৰ যেতিয়া আছিল তেতিয়া মোৰ দেউতাই এইটো আয়োজন কৰিছিল।
আজি আমি 41 বছৰ পিছত এই জাগাতে আমি কৰিবলৈ মানে সফল হৈছোঁ।